ৰামাজী ফিল্ম চিটিৰ বিষয়ে আপুনি জানেনে? ৰামাজী ফিল্ম চিটি কিয় ভূতীয়া ঠাই বুলি কোৱা হয় আৰু ইয়াৰ কাৰণ কি? ওকে, সঁচা নে মিছা আৰু ইয়াৰ চাইণ্টিফিক কাৰণ কি? তো মই এই বিষয়ে আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। তো ৰামাজী ফিল্ম চিটিখনৰ যিটো নাম আছে, সেইখন এজন মানে মানুহে ফিল্ম কৰা মানুহে এজন ডিৰেক্টৰে এইখন মানে ৰামাজী নামৰ ফিল্ম চিটিখন বনাইছিল। তো এইখন ইণ্ডিয়াৰ হায়দৰাবাদত অৱস্থিত। 1966 চনত ৰামাজী নামৰ এজন ব্যক্তিয়ে ৰামাজী নামৰ ফিল্ম চিটিখন বনাইছে ফিল্ম শ্বুট কৰাৰ কাৰণে। তো ইয়াক ভূতীয়া ঠাই কোৱাৰ এটাই কাৰণ যে যেতিয়া কেমেৰামেনে ভিডিঅ' শ্বুট কৰি আছিল মানে ৰাতিৰ সময়ত বহুতৰ লগত এনেকুৱা ঘটনা ঘটিছিল। তেতিয়া কিছু হঠাতে কেমেৰামেন এজনক পুছ কৰিছিল। এজনৰ লগত হোৱা নাই, এইটো বহুতৰ লগত হৈছে। আৰু যেতিয়াই মেকআপ ৰুমত মানে হিৰোইনজনী মেকআপ কৰি আছিল, সেই সময়তো হঠাতে ৰেণ্ডমভাৱে এটা দাপোনৰ সন্মুখত লিখি আহিছিল। এইটোও বহুতৰ জনৰ লগত এনেকুৱা হৈছে। আৰু হঠাতে ৰাতিৰ সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছে, কিছুমান তালৱাৰৰ শব্দ হঠাতে আহি গৈছিল। তো কিয় হৈছিল এনেকুৱা? তো এইবোৰ ভয়ানক ঘটনা দেখি তো এইখন ঠাই ভূতীয়া ঠাই বুলি দিয়া হৈছিল। তো মই আপোনালোকৰ ওচৰত ৰামাজী ফিল্ম চিটিৰ যেতিয়া ৰামাজী ফিল্ম চিটি হোৱা নাই তাৰ আগতে ইয়াৰ হিষ্টৰী কি আছিল অলপখিনি ক'ব বিচাৰোঁ। যে ৰামাজী ফিল্ম চিটি নোহোৱাৰ আগতে ইয়াত এটা যুদ্ধ কৰা হৈছিল এই ভূমিখনত। ওকে, যুদ্ধ কৰা হৈছিল। তো যেতিয়া যুদ্ধ শেষ হোৱাৰ পাছত যেতিয়া নৰ্মেল পৰিস্থিতি আহিছিল, তাৰপিছত ইয়াক শ্মশান ঘাট হিচাপেও ব্যৱহাৰ কৰা হৈছিল। ওকে, তাৰপিছতহে এইখন ৰামাজী ফিল্ম চিটি নামেৰে বনোৱা হৈছে, ৰামাজী ফিল্ম চিটি বনোৱা হৈছে। তো ইয়াৰ চাইণ্টিফিক কাৰণ কি? তো আজিৰ আধুনিক সময়ত বিজ্ঞানৰ মতে ভূত প্ৰেতটো নাই, কিন্তু এনেকুৱা কিছুমান ভয়ানক ঘটনা বা মানুহৰ কথা শুনি মানে এনেকুৱা কিছুমান যন্ত্ৰ ওলাইছে যাৰ দ্বাৰা ভূত বা ভূতৰ ছিগনেল কেনেকৈ হ'ব পাৰি আমি ধৰিব পাৰিম। তো কি কৰিছিল পেৰানৰ্মেল এক্সপাৰ্টে ৰামাজী ফিল্ম চিটিখনত গৈছিল ৰাতিৰ সময়ত। যোৱাৰ পিছত যিখন যন্ত্ৰ পাতি আছে তাৰ লগত যন্ত্ৰ পাতিৰ দ্বাৰা ধৰিব বিচাৰিছিল আচলতে ভূতৰ ছিগনেল কেনেকৈ হয়। তো আচলতে যি যন্ত্ৰ পাতি আছে পেৰানৰ্মেল এক্সপাৰ্টসকলৰ লগত, এই যন্ত্ৰৰ দ্বাৰা খালি ছিগনেল আমি ধৰিব পাৰিম। ওকে, তো ৰাতিৰ সময়ত যি মানে ৰামাজী ফিল্ম চিটিখন যিখন আছিল তাত কোনো ধৰণৰ যাতে লাইট নাথাকে, যাতে লাইট নথকাৰ এটাই কাৰণ যে কোনো যাতে ৰেডিয়েশ্যন নাহে। ওকে, তো আৰু তাৰপিছত যদি বাহিৰৰ পৰা কোনো ছিগনেল আহে, টাৱাৰ চাৱাৰ থাকিব পাৰে, তাৰ একজাষ্ট কিবা ভেলু থাকে বা সংকেত থাকে, সেইখিনিও তাৰ লগত মেথামেটিকেল কেলকুলেশ্যন আছিল। ঠিক আছে, তাৰপিছতো যেতিয়াই পেৰানৰ্মেল এক্সপাৰ্টে কি কৰিছিল তাৰ যন্ত্ৰৰ দ্বাৰাই ৰিচাৰ্চ কৰি আছিল আচলতে পেৰানৰ্মেল এক্টিভিটিছ কৰে নাই, তেতিয়া কিছুমান এনেকুৱা ছিগনেল মানে পাইছিল যিবোৰ আমাৰ দুনিয়াৰ লগত কোনো কানেকশ্যন নাই, এনেকুৱা ছিগনেল নায়েই মানে। তো ইয়াৰ দ্বাৰাই মানে পেৰানৰ্মেল এক্সপাৰ্ট আছিল, সেইসকলে বুজি পাৰিছে ইয়াত নিশ্চয় কিবা এটা বেয়া ঘটনা আছে বা বেয়া শক্তি আছে যাৰ কাৰণে এনেকুৱা সংকট দেখা দিছে। তো মই নাজানো, কিন্তু যিখিনি মই গুগলৰ পৰা পাইছোঁ মানে সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো যদি ভিডিঅ'খন ভাল লাগে লাইক কৰা, শ্বেয়াৰ কৰা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা। ওকে, আৰু ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনখন ক্লিক কৰি দিয়া।